নাই কলিকত তালৈ দেখোন মানুহ গৈয়ে থাকে নাই নাই তুমি কৈছা ভাই এতিয়া দেখিছা সকলোৱে গম পাইছে তুমি যোৱা তাকে কৈছো প্ৰধানমন্ত্ৰী গ'লেও গম নাপায় নাপায় দেখিছা এতিয়া তুমি যে বেগ আনিছা সেইটোও গম পাইছে তাকে কৈছো কাক কাক দিলা কি আনিলে বেগ আনিলে আৰু কি আনিব নাই দেখিছে তুমি বেগ বিলাই দিয়া তেখেতসকলে দেখাই পাইছে দেখিছা ইয়াকে জানিবি আমাৰ আশ্ৰমৰ খবৰ খুব ৰাখে দেখিছা আজিহে বুজি পাইছো আজি কিতাপ পঢ়ি ভাল পায় আকৌ আইতা কিতাপৰ কাৰণে আলমাৰি লাগিব আইতাক আমি দিব লাগিব আইতা ইমানমান ডাঙৰ আলমাৰি এটা পাইছো লাগিব নেকি ইমানমান আলমাৰিটো চাইতে দিবি কাক দিবলৈ দিছা তাৰপিছত কিতাপবোৰ ইমান দিগদাৰী মোৰ আইতা আনি দিম মই আজি আনি দিম দেই কাগজৰ হ'লে হ'বনে কাগজৰ হ'লে হ'বনে কি কাগজৰ হ'লে হ'বনে কাগজৰ আলমাৰি হ'লে হ'ব নেকি কৰিবি আইতা আইতা এতিয়া বোলে আমি হৈছো পৰহস্তগত নহয় তাৰমানে পৃথিৱীত কোনো কাৰো নহয় সকলো আইতা মই বুজি পোৱা নাই কি কৈছা গতিকে তোমালোকে ইমানটো দিলেও ল'ব লাগিব ইমানটো দিলেও ল'ব লাগিব নহয় নহয় কি ক'লা পৰ কি ক'লা কি বুলি ক'লা সংস্কৃত শব্দটো ফকৰা যোজনা পৰহস্তগত ধন পৰহস্ত গতন লোকৰ হাতত তোমাৰ পইচাই যেনিবা ইমান গাল থাকিলে লাভ লাভ নাই কি ডাঙৰ ফিলচফি আইতা মোক ঠাট্টা কৰিছা তুমি এতিয়া ডাঙৰ চাই আনি দিম ডাঙৰ আলমাৰি আনি দিম দেই আজিয়ে আনি দিম নহয় আজি নালাগে কাইলৈও আনিবা আজিয়ে আনি দিম অলপমান অসুবিধা পাইছো আজিয়ে আনি দিম আইতা কিতাপবিলাক থৈ দিব পাৰিবা দেই এয়া বাইদেউ কোন চিনি পাইছানে চিনি পাব আইতাৰে ছোৱালী মই হয়নে আমি আপোনাৰে নাতিনী আইতা কোন চিনি পাইছা মোক পাওঁ লাগিছে আইতা কলেজত কৰে বাইদেউ প্ৰফেচাৰ হয় বাইদেউ প্ৰাগজ্যোতিষ কলেজত কৰে মই ৰিটায়াৰ হ'লো ডিচেম্বৰত ৰিটায়াৰ হ'ল নালাগে কিন্তু ন গুড মৰ্ণিং আইতা গুড মৰ্ণিং থেংক ইউ তুমি বহুত ভাগ্যৱান তুমি বুলি কৈছো যে কাৰণ তুমি ইমান মানুহৰ সঁচা মৰম পাইছা সেইটোৱে ডাঙৰ কথা পৃথিৱীত মৰমটো কেতিয়াও কিনিব পৰা বস্তু আৰ্জিব লাগিব আৰ্জিছা তুমি মৰমটো মানে কি হয় আচলতে দিব পাৰিলে ল'ব পাৰি ভগৱানৰ বস্তু আজি আইতাসকলক সকলোকে ব্ৰেকফাষ্টটো বাইদেৱে খুৱাইছে বাইদেউ গুড মৰ্ণিং আপোনাৰ পৰিচয়টো জানিব পাৰিলে ক'ত থাকে বাইদেউ নাৰিকল বস্তি তাৰ পৰা আহিছে আচ্ছা আচ্ছা আপুনি চাব লাগে এতিয়া বহুত ভাল মেম আপোনাৰ নমস্কাৰ শান্তিপথ ক'ত আছে জোৰত আচ্ছা আচ্ছা শান্তিপথ বাইদেউ নমস্কাৰ ভঙাগড় হোষ্টেলত আছিলে আইতা এওঁলোক চাৰিগৰাকী বান্ধৱী হয় একেলগে পঢ়া কলেজত একেলগে পঢ়া আছিলে সন্দিকৈ কলেজত পঢ়া আছিলে একেলগে নহয় আইতা তেতিয়া পঢ়িছিলে তেতিয়া সন্দিকৈ কলেজত পঢ়িছিলে হয় আইদেউ সন্দিকৈৰ নামত এখন কলেজ বনাইছে যে হয়নে নহয় নেকি চৰি কৃষ্ণকান্ত হেণ্ডিক চৰি নহয় কলেজখনৰ ফুল নামটো কি নহয় নহয় হেণ্ডিক মানে কাৰ নামেৰে কৰিছে
মানে সন্দিকৈটোৱে দিছিল Family দিছিল। সেইকাৰণে কৃষ্ণকান্ত সন্দিকৈখন সেইকাৰণে অপেন অপেন সেইটোতো, এতিয়া অপেন নহয় বাৰু এতিয়াতো হেৰি ক্লাছো হৈ থাকে হয়। কিন্তু সেই কৃষ্ণকান্ত সন্দিকৈখন নতুন ইউনিভাৰ্চিটি এখন আৰু হেণ্ডিক কলেজখন গাৰ্লছ কলেজ অসমৰ এখন ছোৱালী মহাবিদ্যালয় বুজিছোঁ সন্দিকৈ মহাবিদ্যালয় সেইখন কাৰোবাৰ কোন পৰিয়ালে দিছে গম নাপায় ন এটা সন্দিকৈ পৰিয়ালে আগবঢ়াইছে আৰু ৰাজবালা দাস তাৰ প্ৰথম প্ৰিন্সিপাল ৰাজবালা দাস, ৰাজবালা দাস আমি তাতে পঢ়া বাৰু অ এটা গুৱাহাটীৰ এখন পুৰণি কলেজ সন্দিকৈ মহাবিদ্যালয় এই যে দীঘলী পুখুৰীৰ পাৰত ল'ৰাবিলাকে ছোৱালী চাবলৈ যায় তাত মোৰ ছোৱালী পঢ়িছিল নহয় তাত তোমাৰ ছোৱালীও পঢ়িছিল সেই কলেজখনত এই 4গৰাকী বাইদেউ পঢ়িছিলে আৰু একেটা হোষ্টেলতে আছিলে একেটা ৰুমতে আছিলে বুজি পাইছা আজিও সেই বন্ধুত্বটো এৰি দিয়া নাই আৰু এটা কথা জানানে নাজানো আগৰ ছোৱালীবোৰ অ। যেনেকে মিলিব পাৰে আজিকালি আজিকালি নোৱাৰে সঁচা দৰ্শন ফিলচফি কৈছে দেই আপুনি একেবাৰে আগৰ আন্তৰিকতা সৰলতা এতিয়া আৰু নাই আইতা এতিয়া আগৰ ছোৱালী ল'ৰাৰো ল'ৰাৰো গোটেই সমাজখনৰে হৈছে মিলিছিল কিন্তু আজিকালি কমিছে আইতা কমি গ'ল ন আইতা তথাপিও অলপমান আমাৰো নেকি অলপ ভাল কৰ্মব্যস্ততা কিন্তু আমি কিন্তু ৰাখিছোঁ আইতা আপুনি আৰু আশীৰ্বাদ দিয়ক আমি যাতে এনেদৰে ভাল কামৰ মাজেৰে জীয়াই থাকিব পাৰোঁ নিশ্চয় আইতা কোৱা আশীৰ্বাদ সদায় আছে ন এই বন্ধুত্ব সদায় অটুট থাকক ন আইতা থাকিব 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 আইতা এইবিলাক বন্ধুত্ব থাকিব থাকিব কিন্তু তেখেতৰে ল'ৰা ছোৱালী হয়তো নহ'ব আপোনালোকৰ ল'ৰা ছোৱালী হয়তো এনেকুৱা ঠিক কৈছে ঠিক কৈছে তাৰ এতিয়া যিখিনি বন্ধুত্ব আছে সেইখিনি আপোনাৰ ল'ৰা ছোৱালীয়ে হয়তো নাথাকিব ৰাখিব বাইদেউ নোৱাৰিব আইতা মই আলমাৰী ব্যৱস্থা কৰি আছো অলপ সময় এতিয়া আমি বাই বাই দিছো লাভ ইউ কোৱা লাভ ইউ বাইদেউহঁতে চাহ খাওক আকৌ আইতা লাভ ইউ বুলি কৈ দিয়া চুম খাম দে আইতা আইতা লাভ ইউ কৈ দিয়া এবাৰ লাভ ইউ লাভ ইউ আইতা কলিকতা চাহ খাওক আইতা কলিকতা যোৱা সকলোৱে জানিছে